আজি ভিডিঅ'টো অকণমান বেলেগ কলেজলৈ বুলি ওলালো কিন্তু হাতত জাপি লৈ আৰু এইজনীক দেখিছেনে য'তে ত'তে কেৱল নাচি থাকে কলেজ গৈ পাই আমাৰ মিটিং আৰম্ভ হ'ল মানে ফ্ৰেছাৰ্ছৰ কাৰণে আৰু ভাইটিকেইটাৰ ইমানেই উৎপাত কেইটামান কাম ভগাই দিলোঁ বাৰু কিন্তু মূৰত সোমালে নে নাই ভগৱান জানে আৰু এইপিনে ইহঁতক বুজাই থৈ আছে কেইটামান কাম মানে ক্লাছ আৰু বিহু আখৰা আৰু দেখিছে নহয় ইহঁতৰ উৎপাত কিন্তু কথা শুনেও বাৰু ইহঁতে আৰু ইহঁতক বুজাই মেলি আহিলোঁ আখৰা কৰিবলৈ আৰু এইফালে একদম ধামাকা আখৰা কৰি আছোঁ যাতে আমাৰ অপেনিংটো বহুত ধুনীয়া কৰিব পাৰোঁ কি নহওক ব্লগবিলাক চাই থাকিবচোন আপোনালোকে তেতিয়া প্ৰগ্ৰামবিলাক কেনেকুৱা হৈছে আপোনালোকে ক'ব পাৰিব আৰু এইপিনে আখৰা চাখৰা কৰি ওলালোঁ ক্লাছলৈ বুলি বিহু কৰি থাকিলে ক্লাছ একো কৰিব মন নাযায় কিন্তু কি কৰিম উপায়তো নাই হাতত কৰিবতো লাগিবই আৰু নৌনৰ জোৰা নামটো ইমানে ভাল পায় গাবই লাগিব এবাৰ হ'লেও এবাৰ আৰু ক্লাছ কৰি আহিলোঁ আকৌ আখৰা কৰিবলৈ আৰু আপোনালোকেতো গমেই পায় আমি হৈছোঁ ছোৱালী মানুহ ৰিলচ নবনালে নহ'বই মানে আৰু এটা ৰিল বনাই উঠিলোঁ ঘৰলৈ